মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। আশা কৰোঁ সকলোৱে চাই যাব, মৰম দিব। সকলোৱে ভিডিঅ'টো চাই যাব কিবা শিকিবলৈ। তাৰপৰা এতিয়া মই বাচন ধুবলৈ আছে, বাচনখিনি ধুই লওঁ। তাৰপৰা মই চাহ বনাইছোঁ, ঘৰত যিহেতু কাম লাগি আছে। তাৰপৰা আমি আগফালটো এনেকুৱা হৈ গ'ল, মানে বনাই আছে লাহে লাহে। তাৰপৰা এয়া আমাৰ শহাপহুকেইটা চাই লওক। তাৰপৰা এয়া আমাৰ আগফালটো। তাৰপৰা মই এয়া মানুহ ওলাই চাহ বনাইছিলোঁ। এয়া চাহ বাকলি যিহেতু তিনিটা লাগি আছে। পিছফালটো চাহ বিস্কুট দিছোঁ। মই এতিয়া ভাত খাই আহোঁ, তাৰপৰা আপোনাক লগ পাই আছোঁ দেই। তাৰপৰা এয়া আমাৰ বান্দৰটো কাম লাগি আছে। এয়া মাৰি গৈছেগৈ লাহে লাহে। এয়া চাই লওক। তাৰপৰা এয়া মই এতিয়া গা চা ধুই আহি পিনি এফালে যাওঁ। ক'ত যাওঁ আপোনালোকৰ লগত দেখুৱাই আছোঁ। শিৱসাগৰ টাউন, এতিয়া মই সেই টাউন পালোহি। এয়া হৈছে আমাৰ টেম্পুত গৈ আছোঁ, দলমুখ চাৰিআলি শিৱসাগৰ। এয়া মই এতিয়া গৈ আছোঁ টেম্পুত। এয়া মই এতিয়া আহি আছোঁ STC ওচৰলৈ আহি আছোঁ। এয়া আমাৰ শিৱসাগৰ টাউনখন, টেম্পুত গৈ আছোঁ মই। মই গৈ আছোঁ আমাৰ শিৱসাগৰ টাউন। যিহেতু ভইচ অভাৰ দিবলৈ হ'ল, বহুত হুলস্থুল হৈছে। এখন হৈছে আমাৰ ষ্টাইল বজাৰ, আপোনালোকক দেখুৱাবৰ কাৰণে। এয়া কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। শিৱসাগৰ টাউনখন, এয়া মই টেম্পুত গৈ আছোঁ। তাৰপৰা মই আহি গাড়ীত গৈ আছোঁ ভিডিঅ' কৰিব নহ'ল। তাৰপৰা আহি ডিমৌ পালোহি। যিহেতু এইখিনি বহুত ডাঙৰ বৰষুণ দিছিলে, সেইটো কাৰণে ভিডিঅ' কৰিব নহ'ল। এয়া দেখিছেগৈ পানী। তাৰপৰা মই লেটেৰিত আহি আছোঁ, গৈ আছোঁ, ভিডিঅ' কৰিব নহ'ল। তাৰপৰা মই এতিয়া আহি আছোঁ। ঠিক আছে, তেল আছে ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ঠিক আছে, তেল আছে ভিডিঅ'টো ইয়াতে সামৰিছোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। কাইলৈ লগ পাম নতুন ভিডিঅ' সৈতে। বাই বাই।